এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে তিতাবৰত। এজন পাতি লোৱা বৰদেউতাকৰ কুকৰ্মৰ বলি হৈ শৌচাগাৰৰ টেংকীত উদ্ধাৰ যুৱতীৰ মৃতদেহ। এগৰাকী যুৱতীয়ে পাতি লৈছিল বৰদেউতাক অৰ্থাৎ জগত সিং নামৰ এজন ভণ্ডবেজক। চুকত থাকি বুকুত কামুৰিলে ভণ্ডবেজ জগত সিঙে। পাতি লোৱা বৰদেউতাকৰ কুদৃষ্টিৰ পৰা সাৰি নগ'ল যুৱতীগৰাকী। ৬৩ বছৰীয়া জগতে ১৯ বছৰীয়া যুৱতীৰ সৈতে কৰিলে অপকৰ্ম। ভণ্ডবেজ জগত সিঙৰ কুকাণ্ডৰ বাবে সাতমহীয়া অন্তঃসত্ত্বা হ'ল যুৱতীগৰাকীৰ। কলেজলৈ বুলি ওলাই যোৱা ছাত্ৰীগৰাকী হঠাৎ নিৰুদ্দেশ ৭ নৱেম্বৰৰ পৰা। সন্ধানহীন হৈ থকা যুৱতীগৰাকীক অৱশেষত নগ্ন অৱস্থাত উদ্ধাৰ শৌচাগাৰৰ টেংকীত। অভিযুক্ত স্বীকাৰোক্তিত উদ্ধাৰ যুৱতীগৰাকীৰ নিথৰ দেহ। পাতি লোৱা বৰদেউতাকে বিপ্লৱী দাস নামৰ যুৱতীগৰাকীক হত্যা কৰি ভৰাই থলে শৌচাগাৰৰ টেংকীত। এক ভয়ংকৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ তিতাবৰ। সন্ধানহীন হৈ থকা এগৰাকী যুৱতীৰ মৃতদেহ শৌচাগাৰৰ টেংকীত উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে উত্তেজনাৰ। পৰিয়ালৰ অভিযোগৰ ভিত্তিতেই পাতি লোৱা বৰদেউতাকক আটক কৰে আৰক্ষীয়ে। অৱশেষত ভণ্ডবেজ জগত সিঙৰ স্বীকাৰোক্তিতে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে জগত সিঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ শৌচাগাৰৰ টেংকীৰ পৰা। ব্যৱসায়িক তথা ভণ্ডবেজ জগত সিঙৰ কুকৰ্মৰ বাবে সাতমহীয়া অন্তঃসত্ত্বা হৈছিল যুৱতীগৰাকী। সেই কথা নিজেই স্বীকাৰ কৰিছে জগত সিঙে। ছাত্ৰীগৰাকীক হত্যা কৰি নিজৰ দোকানৰে পিছফালে শৌচাগাৰৰ টেংকীত ভৰাই থৈছিল জগত সিঙে। মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি। নিউজ ডেস্ক ৰিপৰ্ট, DNA নৰ্থ ইষ্ট।